মই জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগালোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে, তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে। আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল অসম জাতীয়